জননী লাইভৰ আলাপ অনুষ্ঠানত মুখ্য সম্পাদক অপূৰ্ব বল্লভ গোস্বামীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক তথা প্ৰকৃতিপ্ৰেমী মনোজ গগৈ। নমস্কাৰ, ধন্যবাদ আৰু আদৰণি জনাই আমি আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে থকা ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষতে লাগি আছে বছা গাঁও এখন। এই বছা গাঁৱতে ইয়াত এনে এজন যুৱক আছে যিজন যুৱক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ লগত আজি বিগত 15 বছৰ ধৰি বিশেষকৈ যিটো আচলতে ৰেস্কিউ বুলি আমি কওঁ সেই ৰেস্কিউৰ লগত জড়িত হৈছে। গতিকে আমি তেখেতৰ লগত আজি কথা পাতিম। গতিকে মই আপোনাৰ লগত পৰিচয় কৰাই দিছোঁ। এখেতে হৈছে মনোজ গগৈ। নমস্কাৰ। মই গগৈদেৱ প্ৰথমে আপোনাক কৈছোঁ, যিহেতু আপুনি কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে আপুনি থাকে, যিহেতু এই বছা গাঁও এখন, কাৰণ এই কাজিৰঙা এখন ঐতিহাসিক ঠাই, কাকৌখানী থান আছে আপোনাৰ ঘৰৰ সমীপতে। গতিকে এইখন এখন ঐতিহাসিক ঠাই আৰু এই কাজিৰঙাতেই লেডি কাৰ্জনক আচলতে নিগনা চিকাৰীয়ে প্ৰথম গড়ৰ সম্ভেদ দিছিলে। যদিও লেডি কাৰ্জনে গড় দেখা পোৱা নাছিল, তথাপিও গড়ৰ খোজ দেখিছিল। গতিকে আপোনাৰ আচলতে এই বন্যপ্ৰাণীৰ প্ৰতি যিটো মৰম আপোনাৰ কেনেকৈ উপজিলে? এই মৰম বা তেওঁলোকক প্ৰতি যে আপুনি সদায় এটা মৰমৰ চকুৰে চাইছে, তেওঁলোকক বিপদত সহায় কৰিব বিচাৰিছে, এইখিনি আপুনি কেনেকৈ ধৰণৰ আপোনাৰ মনলৈ আহিলে কথাখিনি? হয়, আচলতে কি হয়, মোৰ কাজিৰঙাত জন্ম যেতিয়া, মই আচলতে সৰুৰ পৰাই আচলতে এই বানপানীৰ সময়ত বা বিভিন্ন কাৰণবশতঃ মই দেখি আহিছোঁ আচলতে জীৱ জন্তুবোৰৰ কেনেকুৱা অপায় অমংগল হয়। বিশেষকৈ বানপানীৰ সময়তো না জল না স্থল অৱস্থা হয় জীৱ জন্তুৰ। অকল জীৱ জন্তুৰ নহয়, মানুহৰো না জল না স্থল অৱস্থা হয়। গতিকে ভাবিছোঁ যে এই যিটো মানে এই প্ৰাকৃতিক দুৰ্যোগ, এই দুৰ্যোগৰ সময়ত যদি সিহঁতক কিবা এটা কৰিব পাৰি, গতিকে মই ভাবোঁ যে প্ৰকৃতিৰ কাৰণে ভাল হ'ব। আৰু অকল বানপানী বুলিয়েই নহয়, আৰু যেতিয়া ধৰক কেতিয়াবা ধুমুহাৰ ফলত কেতিয়াবা ধৰক আঘাতপ্ৰাপ্ত হয় সিহঁতি, কিছুমান চৰাই, কেতিয়াবা মানুহৰ ঘৰত সাপ সোমাই যায় আৰু সেই সাপডাল ধৰক উলিয়াব নোৱাৰে, তেনেকুৱা ৰেস্কিউ পাৰ্চন নাথাকে। গতিকে বিভিন্ন কাৰণত যেতিয়া এই প্ৰাণীবোৰ যেতিয়া বিপদত পৰে, আৰু সেই বিপদৰ সময়ত সিহঁতক মই ভাবিছিলোঁ যে যদি সিহঁতক সহায় কৰিব পাৰোঁ, তেতিয়াহ'লে এইটো প্ৰকৃতিৰ বাবেই ভাল হ'ব আৰু মানুহৰ কাৰণেও ভাল হ'ব। গতিকে তেতিয়াৰ পৰা আচলতে মই আৰম্ভ কৰিলোঁ। একচুৱেলি মই 2005 চনৰ পৰাই আচলতে এই কামত জড়িত আছোঁ। 2005 চনৰ? হয় হয়। আৰু এতিয়ালৈকে আপুনি কিমান ৰেস্কিউ কৰিছে এনেকৈ? 2005 পৰা 2007 চনলৈকে মোৰ কোনো তেনেকুৱা মানে তথ্য মোৰ ওচৰত নাই। কিন্তু 2007 চনৰ পৰা আচলতে মই তথ্য পাতি ৰাখিবলৈ, তাৰ ডাটাটো ৰাখিবৰ কাৰণে মই বিচাৰিলোঁ আৰু তেনেকৈ ৰাখিলোঁ। এতিয়া 2020 হ'লগৈ। এইকেইটা বছৰত প্ৰায় 5000ৰো অধিক বিভিন্ন প্ৰজাতিৰ সাপ, চৰাই আৰু অন্যান্য জীৱ জন্তু উদ্ধাৰ কৰি সিহঁতক প্ৰপাৰ হেবিটেটত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহায়ত সিহঁতক ৰিলিজ কৰা হৈছে। এই 5000 বন্যপ্ৰাণী আপুনি এনেকৈ উদ্ধাৰ কৰিছে, তাত বিভিন্ন আছে আপোনাৰ যেনেকৈ পশু মানে বন্যপ্ৰাণী পশু পক্ষীও আছে। এইখিনি আপোনাক কৰোঁতে আপোনাক কোনে আচলতে মানে সহযোগিতা আপুনি কেনেধৰণে পাইছিল? আপোনাৰ একক প্ৰচেষ্টাত হৈছিল প্ৰথমতে, নে কেনেধৰণে আপুনি সহযোগ পাইছিলে, বা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ পৰা কিবা সহায় সহযোগ পাইছিল নেকি সেইটো? প্ৰথমতে মই আচলতে একক প্ৰচেষ্টাতে মই আচলতে কামখিনি কৰি আছিলোঁ। যেতিয়া এটা সৰু ঘটনা, একচুৱেলি প্ৰথম অৱস্থাত মই যেতিয়া সাপ ৰেস্কিউ কৰিছিলোঁ, সেইটো আচলতে 2007 চনৰ কথা। এতিয়া মই ৰাতিপুৱা যেতিয়া মৰ্ণিং ৱাকৰ কাৰণে মই গৈ আছিলোঁ, তেতিয়া মানে মানুহে ঘৰত দেখিছিলোঁ যে এটা জুম বান্ধিছে। তাৰপৰা আঁতৰৰ পৰা দেখিছোঁ কিবা এটা বস্তু মানে এনেকৈ টানি আছে। তাৰপিছত 2-এজন মানে তেওঁ মানে সেই বস্তুটোক মানে এছাৰিয়ে মৰিয়াই গৈ আছে। যোৱাৰ পিছত দেখিলোঁ, ওচৰলৈ গৈ দেখিলোঁ যে এডাল সাপ, এটা অজগৰ সাপ। আৰু মই তেওঁলোকক সুধিলোঁ যে কিয় মাৰিছে? তেতিয়া তেওঁলোকে ক'লে যে এটা 2 কেজি ৱেইটৰ এটা মুৰ্গী খালে। মই বোলো এতিয়া মুৰ্গী খালেতো মাৰিলে তাকতো নোলায়, গতিকে নামাৰিব আপোনালোকে। তাৰমানে কি হ'ল, পেৰাচুট ৰছী দি পেলাই তাৰ ডিঙিটো চিপ গাঁঠি দি পেলাই এনে টানি ৰাস্তালৈ লৈ আছে। আৰু মই সৰুৰ পৰাই মানে দেখিছোঁ যে মানুহে আগতে সাপ মাৰি পেলাই কি কৰে, ৰাস্তাত পেলাই দিয়ে, বা কুটকুৰা গছ থাকে তাত মানে সাপ শিঙি দিয়ে। সেইবোৰ মানে অত্যাচাৰ বুলিয়ে ক'ব লাগিব। সেইখিনি আচলতে আমি দেখি আহিছোঁ মই।
আৰু তাৰপিছত মানে সেই মই তেখেতক ক'লোঁ যে এইটো মাৰিব নালাগে, মই ইয়াক লৈ যাম। লৰালৰিকৈ ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি পেলাই এখন ব্লেড আৰু এটা বস্তা লৈ পেলাই গ'লোঁ, গৈ পেলাই লৰালৰিকৈ মই তাৰ চিপ গাঁঠিটো কাটি দিলোঁ। কাটি দিয়াৰ লগে লগে যিখন জিভাখন ওলাই গৈছিলে সেই জিভাখন আকৌ ভিতৰলৈ সোমাই গ'ল। তেতিয়া এনেকুৱাত লাগিলে যে মনটো যে কিবা এটা মানে সকাহ পাইছে, যেনে জীয়াই থকাৰ এটা হেৰি পাইছে, তেনেকুৱা যেন লাগিলে। জীৱনৰ প্ৰথমবাৰৰ বাবে মই এই সাপডাল ধৰিছোঁ। ধৰাৰ পিছত মই কঁপি গৈছোঁ মানে। তাৰপিছত আৰু এই মোনাটোত ভৰাই পেলাই ঘৰলৈ লৈ আনিলোঁ। তাৰপিছত সেইটো সময়ত ডি বড়ো ছাৰ আছিলে, ধৰণীধৰ বড়ো ছাৰ, তেখেতৰ অনুমতি লৈ পেলাই নেশ্যনেল পাৰ্কৰ ভিতৰত মানে ৰিলিজ কৰা হৈ গ'ল। আৰু সেয়াই প্ৰথম সাপৰ ৰেস্কিউ। গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে নন ষ্টপ মানে 24 ঘণ্টাই আচলতে মোৰ মোবাইল খোলা থাকে আৰু মই যিকোনো সময়ত ৰেডি থাকোঁ যাবৰ কাৰণে। আচলতে মই মোৰ লাইফটো আচলতে মোৰ জীৱনটো মই জীৱ জন্তুৰ কাৰণে উৎসৰ্গিত কৰিছোঁ আৰু যিকোনো মুহূৰ্তত যেতিয়াই হওক যলৈকে যাবলগীয়া তালৈকে যাম। বহুত ধন্যবাদ। আপুনি বিশেষকৈ আমাৰ গোলাঘাটৰ গৌৰৱ বা অসমৰ গৌৰৱ, কাৰণ কিয়নো পৰিৱেশৰ লগত মানে প্ৰকৃতি বা পৰিৱেশ সংগঠন বহুত আছে, কিন্তু এনেকৈ আচলতে নিজে গৈ আপুনি যে এই পৰিৱেশৰ কাৰণে যিহেতু আপুনি কৈছে প্ৰথম সাপ এটা তেনেধৰণে আপুনি উদ্ধাৰ কৰিছিল, গতিকে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আপুনি মানে আমাক আচলতে শ্ৰোতাক আপুনি এই যেনেকৈ সাপটোৰ পৰা তাৰপিছত আপুনি কেনেধৰণে কৈছিলে অকণমান আপুনি ক'ব নেকি আমাক? হয়, আচলতে মোৰ মানে বৰ বিশেষ পঢ়া শুনা নাই, তথাপিও মই ক্লাছ 12লৈকে পঢ়িলোঁ। আৰু তাৰপিছত মই 1998 চনমানৰ পৰাই আচলতে মই টুৰিজিম লাইনতে ব্যস্ত আছিলোঁ। আচলতে টুৰিষ্ট গাইড নহয়, মই টুৰিষ্ট ড্ৰাইভাৰ হিচাপে আছিলোঁ আচলতে। এতিয়া মোৰ লগৰ ল'ৰা এটা এখন জিপচি আছিলে আৰু সেই জিপচিখন মই চলাইছিলোঁ। সেই চলাই থাকোঁতে মানে মুম্বাই এজন গেষ্টক লগ পালোঁ আৰু তেখেতৰ নাম আছিলে অশোক বাৰ্মা। আৰু অশোক বাৰ্মাই এদিন মানে তেখেতে এটা ৰাস্তাৰ মাজতে ৰৈ পেলাই এখন কিতাপ চাই আছিলে আৰু সেই কিতাপখন মানে তেওঁ চৰাই কিতাপ আছিলে। মই আকৌ গাড়ীখন পাৰ্ক কৰি পেলাই মই মানে কিতাপখন চালোঁ, মানে পিছফালৰ পৰা এনেকৈ তেওঁ ওখ আছিলে, অকণ বেঙা মেলি পেলাই এনেকৈ চালোঁ। চাই পেলাই তেওঁ মোক পিছলৈ এনেকৈ ঘূৰি চাই মানে ক'লে যে কিয় হোৱা? ত মই ভঙা হিন্দীৰে ক'লোঁ, নাই একো নাই, মই বোলো নাই মই কিতাপখন চাইছোঁ, ভাল লাগিছে। মোক কৈছে তোৰ ইণ্টাৰেষ্ট আছে নেকি? মই বোলো আছে। তে মোৰ লগত যাব পাৰিবি এনেকৈ ক'লে। মই বোলো পাৰিম। তাৰপৰা মই বোলো ক'ত যাব লাগিব? বোলে ব'ল ক'ৰবাত যাম আৰু। তাৰপৰা মোক ক'লে তোৰ যদি এতিয়া ভাড়া পৰে তেতিয়া কি কৰিবি? মই বোলো আমাৰ ৰ'টেশ্যন চলে, গতিকে মই আজি নাপালে মই কাইলৈ ফাৰ্ষ্টত আহি যাম, মই কাইলৈ মাৰিম। গতিকে ঠিক আছে তেতিয়াহ'লে ব'ল। তেওঁ মোক কাৰ্বি আংলং লৈ গ'ল। কাৰ্বি আংলং গোটেই দিনটো আমি বিস্কুট আৰু পানী খাই গোটেই দিনটো চালোঁ। তেওঁ আচলতে ঈগল বিচাৰি আহিছিলে, ঈগল মানে চাইছে। আৰু তেওঁ স্পেচিয়েল পাৰ্মিশ্যন আছে নেশ্যনেল পাৰ্কৰ যিকোনো জেগালৈ তেওঁ যাব পাৰিব। তাৰপিছত কি ভাল পালে নাজানো, তেওঁ সেইটো সময়তে মোক বহুতখিনি কথা শিকালে, কেনেকৈ চৰাই চাব লাগে, কেনেকৈ কোনটো এংগুলৰ পৰা চাব লাগে, কেনেকৈ কেমেৰা মাৰিব লাগে। তেওঁ যেতিয়া মোক ৰুমৰ পৰা লৈ গৈছে, তেওঁ মোক এটা বাইনকুলাৰ মোৰ ডিঙিত আঁৰি দিছে। তাৰপৰা আমি দুয়োটা গৈছোঁ, গৈ পেলাই তেওঁ কি ভাল পালে নাজানো, ক'লে তই নেক্সট ডে তই মোৰ লগত আহিবি, আমি একেলগে নেশ্যনেল পাৰ্কৰ ভিতৰলৈ যাম। তাৰপিছত নেক্সট ডে আমি দুয়ো নেশ্যনেল পাৰ্কৰ ভিতৰত গৈছোঁ। আৰু নেশ্যনেল পাৰ্কৰ ভিতৰত যিমান ৱাটাৰ বডিজ আছে গোটেইখিনি আমি তন্নকৈ চালোঁ। আৰু তাতে পানীখিনি আচলতে চেক কৰা হৈছিলে, তেওঁ চেক কৰিছিলে পানী মানে জীৱ জন্তুৰ কাৰণে খোৱাৰ উপযোগী হয়নে নহয় সেইটো চেক কৰিছিলে। সেয়াই মানে টাৰ্ণিং পইণ্ট আৰু আৰম্ভ। তাৰপিছত তেওঁ মোক যেতিয়া 7 দিন তেনেকৈ থাকিলোঁ, তেওঁৰ লগত বহুত ক্ল'জ হ'ল আৰু বিশ্বাস আহিলে। তাৰপিছত তেওঁ মোক সেইটো আছে 2005 চনৰ কথা। তাৰপিছত মোক যাবৰ সময়ত কৈ গ'ল তই মুম্বাই এবাৰ আহি যা। তাৰপৰা মুম্বাই মই যিটো মানুহ মই ভালকৈ যোৰহাট চিনি নাপাওঁ, যিটো মানুহ মই গুৱাহাটী ভালকৈ চিনি নাপাওঁ, মুম্বাইটো বহুত দূৰৰ কথা। তথাপিও মই কৈ দিলোঁ হয় যাম, একেষাৰে কৈছোঁ মই যাম। তাৰপিছত তেনেকৈ 5 চনৰ পৰা 6 চন পালেগৈ। 6 চনত মই বিয়া পাতিছোঁ। বিয়া পতাৰ পিছত মানে তেওঁ মোক মাতিয়ে থাকে, ফোন কৰিয়ে থাকে যে মনোজ কি হ'ল, তই অহা নাই। তাৰ সিদ্ধান্ত ল'লোঁ যে মই মুম্বাই যাম। বিয়া পাতি উঠিয়ে মই মুম্বাই যাবলৈ সিদ্ধান্ত ল'লোঁ।
আপোনাৰ এই যে যিটো আপুনি 5,000 বন্যপ্ৰাণী উদ্ধাৰ কৰিছে ধৰক কাৰণ তেওঁলোকৰ যিটো বিপদৰ সময়ত কিন্তু এই বন্যপ্ৰাণীৰ আপোনাৰ কিবা উল্লেখযোগ্য ঘটনা আপুনি যেনেকৈ প্ৰথম ক'লে যে অজগৰ সাপটোৰ পৰা আৰম্ভ হ'ল আপোনাৰ এই বন্যপ্ৰাণীৰ যিটো উদ্ধাৰৰ অভিযান মানে তেওঁলোকক আচলতে বিপদৰ সময়ত আপুনি সহায় কৰিছে ধৰক আজি সেই সাপডাল যদি আপুনি তেনেধৰণে হেৰি নকৰিলেন চাগে মৰিয়ে থাকিলেন গতিকে ইয়াৰ আপোনাৰ কিবা উল্লেখযোগ্য এনেকুৱা ঘটনা আছে নেকি আমাৰ শ্ৰোতাৰ আগত ক'বলৈ আচলতে 5,000টা যেতিয়া ৰেস্কিউ মানে 5,000টা আপোনাৰ ষ্টৰী আৰু প্ৰত্যেকটো ৰেস্কিউত এটা ষ্টৰী হয় আচলতে বহুত তেনেকুৱা হাজাৰ হাজাৰ ষ্টৰী মোৰ লগত আছে তাৰে মানে 33টা ষ্টৰী লৈ পেলাই এখন কিতাপ মানে অলৰেডি লিখা হৈছে মানে ওলোৱাগৈ নাই আৰু হেৰিত আছে ওলাব আৰু গতিকে তাৰ আছে বহুত ষ্টৰী আছে আচলতে মই এটা কিং কব্ৰাৰ আচলতে মানে ক'ব বিচাৰিছোঁ আচলতে সিদিনা প্ৰায় 10টামান বজাত মোলৈ কল এটা মানে ফটো এখন পঠিয়ালে তেতিয়া মোক ক'লে যে আপুনি সাপটো চাই দিয়কচোন তাৰপৰা মই সাপটো চাই দিলোঁ ফটোটো মানে খুব ক'ৰবাত গছৰ ওপৰত আছিলে নেকি তাৰপিছত মানে খুব ধোঁৱা বৰ ভালকৈ অহা নাই তাৰপৰা মই চালোঁ চাই পেলাই অকণমান অনুমান কৰিলোঁ যে এইটো কিং কব্ৰা হ'ব পাৰে তাৰপৰা তেওঁ ক'লোঁ যে এইটো কিং কব্ৰা তাৰপৰা তাৰপিছত ফৰেষ্টৰ মানুহ আহিলে তালৈ সেই জেগাটোলৈ তাৰপিছত তেখেতে সকলেও মানে বেলেগ বেলেগ মন্তব্য দিছে আচলতে তেতিয়া মোক ক'লে যে দাদা আপুনি এবাৰ আহি যাওকচোন ইয়াতে আপুনি চাই দিয়ক আচলতে সাপডাল মানে ওপৰত উঠি আছে মই বোলো কেনেকুৱা জেগাত আছে কৈছে বোলে চাৰিওফালে মানুহৰ ঘৰ আৰু মাজতে এটা বাঁহৰ জোপা আছে আৰু জোপাতে উঠি আছে কৈছে মানুহবোৰে লাঠি জোং লৈ আছে বোলে মাৰি পেলাব পাৰে তাৰপৰা মই লৰালৰিকৈ গ'লোঁ গৈ পেলাই নুমলীগড় গ'লোঁ গৈ পেলাই তাতে পালোঁগৈ পাই দেখিছোঁ হাজাৰ হাজাৰ মানুহ তাত জমা হৈছে সাপডাল চাবলৈ মই যোৱাৰ আগে আচলতে সেই সাপডাল গছৰ ওপৰ মানে সেই বাঁহ গছৰ পৰা আহি পেলাই সেই গুৰিটোত সোমাই দিলে আৰু গুৰিটো ইমানেই ডাঠ মানে তাতে অনুমান কৰিব পৰা নাই যে সাপডাল কিমান দীঘল হ'ব জাষ্ট মই মাথাৰ পৰা প্ৰায় 3 ফুট 3.5 ফুট মানে মই দেখা পাইছোঁ কিন্তু বেছ ডাঙৰ মানে মাথাটো তাৰপৰা আচলতে মই সেইটো সময়ত ৰেস্কিউ কৰিবলৈ অসুবিধা হৈছে কাৰণ মানুহবোৰ সি ওলাব বিচাৰে মানুহ জুম বান্ধি যায় আকৌ সোমাই দিয়ে তেনেকৈ কৰোঁতে প্ৰায় সন্ধিয়া হৈ গ'ল সন্ধিয়াৰ সময়তে আচলতে মই ক'লোঁ যে মই এতিয়াতো ইয়াক ৰেস্কিউ কৰা হেৰি নাই গতিকে উপায় নাই গতিকে ৰাতি ওলাই যাব খালি মানুহখিনি অলপ এলাৰ্ট হৈ থাকিলে হ'ল তাৰপৰা ফেনাইল চেনাইল বোলো ঘৰৰ চাইডে ছটিয়াই দিবা সি ওলাই যাব তাৰপৰা মই সেইটো কৈ পেলাই মই ঘৰলৈ গুচি আহিলোঁ আহি পেলাই গা পা ধুই পেলাই চাহ একাপ লৈ পেলাই বহিছোঁহে তেনেকুৱাতে ফোনটো আহিছে দাদা বহুত ডাঙৰ কথা হ'ল মই বোলো কি হ'ল বোলে কেইজনমান মানুহে বোলে আহি পেলাই সেইটো আচলতে জুই লগাই দিলে বাঁহ গছজোপাত তাৰ মই বোলো সাপটো ক'লৈ গ'ল বোলে সাপটো এটা বাঁহত উঠি পেলাই গৈ আছিলে ওপৰলৈ উঠি গ'ল জুই সৰিব নোৱাৰি ওপৰত উঠি যোৱাৰ পিছতে আচলতে কি হ'ল বাঁহটো গুৰিটো কাটি দিয়াৰ লগে লগে এই সাপটো গৈ পেলাই আপোনাৰ মানুহ এঘৰৰ বাৰাণ্ডা আছে বাৰাণ্ডাৰ জোপাৰ ছাইডতে এজোপা আগ কটা মানে গছ এজোপা আছে সাপে বাঁহে আৰু গছে এনেকৈ কৰি মেৰ খাই পেলাই ফেট তুলি আছে যেতিয়া তেওঁ মোক ফোনটো কৰিছে তেতিয়া মই কৈছোঁ যে মই এইটো নোৱাৰিম কাৰণ এতিয়া সন্ধিয়াৰ সময় আৰু প্ৰধানতে মই যিটো মাত শুনি আছোঁ ইমান মানুহৰ কোহাল শুনিছোঁ গতিকে ইয়াক ৰেস্কিউ পৰা নাযাব কাৰণ বিপদ আছে গতিকে খালি তোমালোকে মানুহখিনি কণ্ট্ৰল কৰিব বুলি বিচাৰোঁ যে নাই দাদা বোলে কণ্ট্ৰল নহয় মানুহখিনি ইমানেই মানুহ হৈছে বোলে ইমানেই মানুহ হৈছে মই তেতিয়া মই যাব নোৱাৰোঁ উপায় নাই আৰু তাৰপৰা ক'লে দাদা যদি আপুনি নাহে তেতিয়াহ'লে মানুহে মাৰি পেলাব আৰু মাৰি দিলে মানে এইটো সাপ বহুত বেয়া লাগিব ইমান ডাঙৰ সাপ মই লাইফত দেখা নাই ময়ো অনুমান কৰিব পৰা নাছিল যে কিমান ডাঙৰ সাপ তেতিয়া আচলতে মোৰ সেই কথাটোত মানে মোৰ লাগি গ'ল যি হ'ব আকৌ মই গুচি গ'লোঁ তালৈ আৰু গৈ পেলাই দেখিছোঁ
যে মই প্ৰায় 300 মিটাৰমান মই থাকোঁতে স্পটত গৈ 300 মিটাৰমান পোৱাৰ আগতে মই গাড়ী ৰখাবলগীয়া হৈছে মানুহৰ কাৰণে মই যাব পৰা নাই তাৰপৰা তেওঁক ক'লোঁ যে তোমালোক আহা মোক লৈ যাবি 5টা ল'ৰা আহি পেলাই তেওঁলোকে গাৰ্ড দি পেলাই মোক মানে মানুহ ভিৰ ফালি পেলাই লৈ গৈছে গৈ পেলাই দেখিছোঁ যে এডাল বৃহৎ প্ৰায় 14 ফুট দীঘল এডাল কিং কবৰা মানে আপোনাৰ আপুনি আছে তাৰপৰা উদ্ধাৰ কৰি আনিলে ভাল লাগিলে আপোনালৈ আৰু দ্বিতীয়তে আপুনি এই যে এনেকুৱা সাপ উদ্ধাৰ কৰিছে বা কাজিৰঙাৰ লগত আপুনি জড়িত হৈ বিশেষকৈ বন্যপ্ৰাণীৰ যি বিপদৰ সময়ত আপুনি সদায় সম্ভাগী হৈছে তেওঁলোকৰ লগত গতিকে আপুনি মানে আন্তঃৰাষ্ট্ৰীয় বা ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি সন্মানো পাইছে গতিকে এই বঁটাখিনিৰ বিষয়ে আপুনি অকণমান আমাক ক'ব নেকি দৰ্শক হয় আচলতে 2014-15 আছে কৰবেট ফাউণ্ডেশ্যনে ৱাইল্ড লাইফ ৱাৰিয়ৰ এটা এৱাৰ্ড দিছিলে তাৰপিছত গ্ৰীণ গ্ৰাছ এৱাৰ্ড দিছিলে 19ত আৰু এটা নেশ্যনেল এটা আপোনাৰ এৱাৰ্ড দিছিলে এইটো হৈছে ইণ্ডিয়া ষ্টাৰ পেশ্যন এৱাৰ্ড তাৰপৰা এটা ইণ্টাৰনেশ্যনেল এৱাৰ্ড এটা আহিছিলে চাইনিং ৱৰ্ল্ড কম্পেনশ্যন এৱাৰ্ড বুলি এইটো ইণ্টাৰনেশ্যনেল এৱাৰ্ড গতিকে সেই তেনেকৈ কেইটামান এৱাৰ্ড দিছে আৰু তেওঁলোকে যে সঁহাৰি জনাইছে ভাল লাগিছে হয় আপুনি যিহেতু এইখিনি আপুনি সন্মান পাইছে আপুনি আপোনাৰ কামত আপুনি উৎসাহ আৰু এটা আপোনাৰ মনোবল এটা বৃদ্ধি হৈছে আপুনি যিটো কথা কৈছে যে মই এইখিনি পোৱাৰ কাৰণে মোৰ মনটো ভাল লাগিছে গতিকে বৰ্তমান কাজিৰঙাৰ যিটো পৰিস্থিতি কাৰণ আমিও আচলতে যদিও সংবাদ মাধ্যমৰ কৰ্মী আমিও পৰিৱেশৰ লগত জড়িত কিন্তু আমি দেখিছিলোঁ কাজিৰঙাত আগতে 4 বছৰ বা 5 বছৰ মূৰত বানপানী আহে এতিয়া আমি যদি 2018 চনক বাদ দি চাওঁ কাৰণ 1998 চনৰ বানপানীটো আমাৰ মনত আছে বহুত ডাঙৰ বানপানী তাৰপিছতো তেনেকৈ হৈছে 2005 চনতো হৈছে তাৰপৰা 12 চনতো হৈছে কিন্তু এতিয়াতো লেঠাৰি মানে বছৰে বছৰে বানপানী হৈছে গতিকে এনেধৰণে বানপানী হ'লে অনাগত দিনত কাজিৰঙাৰ কি অৱস্থা হ'ব সেইটো আপুনি কিবা অনুমান কৰিছে নেকি বা আপুনি কি ভাবিছে এইটো কথা এইটো আচলতে বহুত চিন্তনীয় বিষয় আৰু দেখি আহিছোঁ যে হয় এতিয়া বছৰেকত মানে 3-4 বাৰলৈকে বানপানী আহিছে এবাৰে শান্ত থকা নাই 3-4 বাৰ ক'ৰবাততো খেলি মেলি এটা হৈছে এইটো হয়তো চাইনাৰ হয় বা ডেমবোৰ বনোৱাৰ কাৰণেও হ'ব পাৰে বা আমাৰ কোনো প্লেনিং নোহোৱাকৈ কনষ্ট্ৰাকশ্যন কিছুমানো হয় আচলতে সেইটোও হ'ব পাৰে আচলতে বহুতকেইটা কাৰণত আচলতে বানপানী হ'ব পাৰে আৰু তাৰ কাৰণে ভুগিছে আচলতে সেই মানুহৰ লগতে জীৱ জন্তুবোৰ গতিকে আচলতে 2012 চনৰ যিটো আপোনাৰ বানপানী সেইটো একেদিনাই মই 62টা ৰেস্কিউ কৰিছোঁ এদিনত একেদিনাই গতিকে এটা সাংঘাতিক আৰু ভয়ংকৰ মানে পৰিস্থিতি হয় কাজিৰঙা নেশ্যনেল পাৰ্কৰ গতিকে আৰু এনেকৈ যদি চলি থাকে এনেকৈ যদি বানপানী বছৰি 2-3 বাৰ বা 3-4 বাৰ যদি হ'বলৈ হয় তেতিয়াহ'লে এই জীৱকুল যে বাচি থাকিব এইটো কিন্তু অলপ সন্দেহ আছে এটা উদ্বেগৰ বিষয় এইটো কাৰণ কাজিৰঙাক লৈ আমি গৌৰৱ কৰোঁ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা গতিকে এই কাজিৰঙাৰ এই বানপানীক লৈ আপুনিও আচলতে চিন্তাত পৰিছে কাৰণ কিয়নো এইটো এটা ডাঙৰ মানে জ্বলন্ত সমস্যা হৈ আছে গতিকে এই আজি কাজিৰঙাৰ যদি বহুতে এটা কয় যেতিয়া আগত ধৰক যিটো চাৰ্কুল 4 বছৰ 5 বছৰ মূৰত আহিছিলে যে কাজিৰঙা আচলতে বানপানীও থাকে কাজিৰঙা যদিও যেনেকৈ আজি হেৰি হয় কাজিৰঙা বানপানী যেনেকৈ অহাৰ লগে লগে বিশেষকৈ তাৰমানে জলাশয়সমূহৰ কাৰণে ভালো হয় বুলি কয় বিশেষকৈ তাৰপৰা সেই পলস পৰে কিন্তু এই ধৰণৰ বানপানী আপুনি কৈছে যে অনাগত দিনত চিন্তনীয় গতিকে কাজিৰঙাৰ কাৰণে আমি আচলতে কি কৰা উচিত আপোনাৰ কিবা মনত তেনেকুৱা আছে নেকি যে কাজিৰঙাটো আমাৰ সংৰক্ষণৰ কাৰণে বিশেষকৈ এই বন্যপ্ৰাণীসমূহ আমি কেনেকৈ সংৰক্ষণ কৰিম এনেকৈ যদি বানপানী আহি থাকে আসলতে আমাৰ কাজিৰঙা যদি চাওঁ আমি কাজিৰঙাৰ যদি আমি নেশ্যনেল পাৰ্কখন চাওঁ অকল যদি আমি নেশ্যনেল পাৰ্কখন ভিতৰচোৱাতে যদি আমি ভাবোঁ যে আমি ভিতৰচোৱাই যদি সংৰক্ষণ কৰি ৰাখিব লাগে আসলতে সেইটো ভুল হ'ব যে আমি অকল ভিতৰতে আমি সংৰক্ষণ বা যি কাম আছে ভিতৰতে কৰিলে নহ'ব
আৰু কাজিৰঙা নেশ্যনেল পাৰ্কৰ বা যিকোনো নেশ্যনেল পাৰ্কৰ ভিতৰৰ লগতে বাহিৰৰ পৰিৱেশটোৰ ওপৰতো বহুতখিনি ডিপেণ্ড কৰে যে কাজিৰঙা নেশ্যনেল পাৰ্কখন বাচি থাকিব নে নাথাকে। এতিয়া মই এটা কথা কওঁ যে আমাৰ ইয়াতে নেশ্যনেল পাৰ্কৰ ভিতৰৰ প্ৰায় 33টা মানে হাইলেণ্ড বৃহৎ হাইলেণ্ড বনোৱা হৈছে। গতিকে একচুৱেলি জীৱ জন্তুৰ কাৰণে হাইলেণ্ডৰ দৰকাৰ আছে, কিন্তু আমাৰ কাজিৰঙাত এটা নেচাৰেল এটা হাইলেণ্ড আছে, যিটো হৈছে আমাৰ দক্ষিণ পাৰে যিটো কাৰ্বি আংলং। সেই কাৰ্বি আংলংটো যি একদম থিয় দি আছে আৰু সেইটোৱে আমাৰ নেশ্যনেল পাৰ্কৰ কাৰণে গাৰ্ড হয়। আৰু যোনদিনাখনৰ পৰা কাৰ্বি আংলংটো লাহে লাহে মানে ডেষ্ট্ৰয় হ'ব, সেইদিনাখনৰ পৰাই আমাৰ নেশ্যনেল পাৰ্কখনো লাহে লাহে নাইকিয়া হ'ব। প্ৰকৃতিয়ে যেতিয়া এটা বস্তু ল'ম বুলি কয় কেতিয়াও লোৱাব নোৱাৰে। আৰু যদি প্ৰকৃতিয়ে ভাবে যে মোক এইটো বস্তু নালাগে, কেতিয়াও মানুহে জোৰ জবজ কৰি পেলাই তাত লোৱাব নোৱাৰে। গতিকে সকলো বস্তু প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল আৰু নিৰ্ভৰ কৰিব লাগিব। গতিকে মই ভাবোঁ যে আমি নেশ্যনেল পাৰ্কৰ ভিতৰচোৱাত যি আছেই, আৰু কাৰ্বি আংলংটোক আমি আচলতে গুৰুত্ব আৰোপ কৰিব লাগে যাতে কাৰ্বি আংলংটো বাচি থাকে, আৰু বাচি থাকিলে আমাৰ নেশ্যনেল পাৰ্কখন বাচি থাকিব। ধন্যবাদ আমাক ইমানখিনি সময় দিয়াৰ বাবে, কাৰণ আমি আপোনাৰ পৰা বহু কথা জানিলোঁ আৰু আমি আপোনাক লৈ গৌৰৱ কৰোঁ, কিয়নো কাজিৰঙাৰ ঠিক বেয়া দিনত আপুনি যিখিনি কাম কৰি আছে, কাৰণ আপুনি আজি বিগত 15 বছৰ ধৰি কাজিৰঙাৰ লগত জড়িত হৈ আছে। গতিকে মই আমাক এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আপোনাক উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। অনাগত দিনত আপোনাৰ যি চিন্তাধাৰা, বিশেষকৈ তাৰমানে আপুনি যিটো ক'লে বন্যপ্ৰাণী উদ্ধাৰৰ অভিযানত আপুনি যিহেতু জড়িত হৈ আছে, আপুনি সদায় জড়িত হৈ থাকক, কাৰণ কাজিৰঙাৰ কাৰণে আপোনাৰ নিচিনা বা আপোনালোকৰ নিচিনা মানুহ জড়িত। কাৰণ এইটো হয় আজি বেচৰকাৰী সংগঠন বহুত আছে, কিন্তু আপুনি ইয়াতে থাকি আপুনি যিখিনি কৰিছে একক প্ৰচেষ্টা বুলি মই সেইকাৰণে কৈছোঁ, আপুনি নিজেই কৈছে যে মই প্ৰথম একক প্ৰচেষ্টাত কৰিছিলোঁ। গতিকে মই আপোনাৰ এইখিনি কৰাৰ বাবে ধন্যবাদ জনাই আমি জননী লাইফৰ পৰা এইখিনিতে আমি সামৰণি মাৰিছোঁ। আকৌ আমি মনোজ গগৈক পাম, এনেধৰণে আমি দুআষাৰ কথা পাতিম। গতিকে মই ইয়াতে সামৰণি মাৰিছোঁ। নমস্কাৰ।